নমস্কাৰ বন্ধুসকল, মই কনচেং গগৈ। আজি আপোনালোকক মই পথাৰলৈ লৈ আহিছোঁ, ডাঙৰি কঢ়িয়াবলৈ আহিছোঁ। মই কেনেকৈ ডাঙৰি কঢ়িয়াই আৰু কেনেকৈ বান্ধে আপোনালোকক দেখুৱাম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈকে। ঠিক আছে, আহকচোন আমি এতিয়া কেনেকৈ ডাঙৰি বান্ধে দেখুৱাম। মোৰ ভাইটি কেইজন মানে ডাঙৰি বান্ধি আছে আৰু ডাঙৰি আমি কঢ়িয়াম। মই বান্ধিব ভালদৰে নাজানো, কিন্তু কঢ়িয়াব জানো। মই ডাঙৰি কঢ়িয়াম, আপোনালোকক দেখুৱাম আজি। ঠিক আছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধান কাটি কেনেকুৱা লাগিছে আপোনাৰ? ধান কাটি ভালে লাগিছে বাৰু, ধানখিনি ভালে বাৰু, যাবলৈ ওখ ওখ হৈ আছে। তাকো জহা ধান, ভাতো খাবলৈ ভাল। ভাল। এইফালে আৰু গাই দিয়ক, আপুনি ধুনীয়াকৈ গান এটা গাই দিয়ক। ধুনীয়াকৈ গান এটা গাই দিয়ক, আপুনি গাই দিয়ক। ৰঙিলি পমিলি তৰালি আহৈ পিকনিক কাশীখন হাততে লৈ ধুনীয়া লাগিছে। আই দেহি কলি যাকি হৈ বাৰু মৰম ফেৰাকে নিগৈ আই দেহি কলি যাকি হৈ বাৰু মৰম ফেৰাকে নিগল। ডেঙা ঐ, ভাল লাগিলে দেই, গানটো শুনি ভাল লাগিলে। আকৌ আহিম আপোনালোকৰ ওচৰলৈ কেতিয়াবা। ঠিক আছে, আপোনালোকে দাই থাকক এতিয়া ধান। দেখিলে আপোনালোকে ধান দোৱা ঠাইত কিমান ফূৰ্তি হয়, কিমান ভাল লাগে। দাৱনীসকলে ধুনীয়া ধুনীয়া গান গায়। গানৰ সুৰে সুৰে ধান কাটিও ভাল লাগে, শুনিও ভাল লাগে, থাকিও ভাল লাগে পথাৰত। আৰু এতিয়া সাজ পানী ওলাব বুলি কৈছে নহয়। আমি গধূলি সময়ত আহিম, অলপ খাই যাম সাজ পানী। সাজ পানীটো চবেই খায়, নহয় জানো? এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। গৈ দিয়া ডাঙৰি বান্ধিছা? এতিয়ালৈ কেইটা বান্ধিলা? 10টা হৈ গ'ল। তুমি কেইটাকৈ বান্ধিছা ডাঙৰি? 7থকৈ। এঠত কিমানকৈ থাকে? 6টা মুঠি ন? ভালকৈ নাজানো যে, সেইকাৰণে সুধি লৈছোঁ তোমাক। ভালকৈ বান্ধিবা, ঢিলা কৰি নাবান্ধিবা কিন্তু। 6থ হয় নাই? আৰু তুমি কেইটাকৈ বান্ধিছা? 6থকৈ। অঁ, এইবোৰ পাই যাবগৈ আকৌ 6থকৈ ডাঙৰি নিবলৈ হ'লে। আৰু দূৰ হয় ন? সেই তাত নিব লাগিব ন, সেই বাহনীৰ ওচৰত নিব লাগিব। ধান কিন্তু ধুনীয়া লাগিছে আকৌ, দেখুৱাই দিয়া বা ধানকেইটা দেখুৱাই দিয়া। কি ধান হয়? বৰা নেকি? বহুত ধুনীয়া ধান লাগিছে আকৌ। আপোনালোকে ধানখিনি চাওক, কিমান ডাঙৰ ডাঙৰ ধান, বৰা ধান। আনলিখীয়া হোৱা নাই খালি। আজি হ'বগৈনে বান্ধি? তুমি ৰঞ্জিত বান্ধিছা নেকি? ৰঞ্জিত ধান? হয় হয়, ৰঞ্জিত এইটো। অঁ, ঠিকে আছে। আজি নি হ'বনে? হ'ব লাগে চাগে। ঠিক আছে, তোমালোকে বান্ধা, আমি নিম লাহে লাহে। এইখিনি কি হয়? এইখিনি কি ধান? অঁ, কেতেকী জহা। অঁ, ঠিকে আছে। ভাল লাগে হয় নাই? ডাঙৰি বান্ধি পিনি কঢ়িয়াই পিনি ভাল লাগে বাৰু, ভাল নালাগিলে নহ'ব ন। খায়ো ভাল লাগিব লাগিব। খায়ো ভাল লাগে যে, ভাল লাগে। অঁ, ধুনীয়াকৈ গাই দিয়া গান এটা আকৌ। কি আকৌ আবেলি বুলি কৈ পিনি ৰৈ দিছোঁ। গা ভালকৈ গা। বৈশিষ্ট্য এতিয়া ডাঙৰি বান্ধিব চাওক আপোনালোকে। টঙালডাল আগতে কি পকাই লৈছে, টঙালডাল পকাই ল'ব লাগে হয় নাই? এয়া চাওক গগৈদাই কেনেকৈ ডাঙৰি গাঁঠি দিছে। ডাঙৰিটোত ভালকৈ গাঁঠি দিবা আকৌ, ঢিলা নহয় যাতে। নহয় তোমাৰ এডাল ছুটি কৰি ল'ব লাগিব। অঁ, তাৰপিছত এডাল এনেকৈ ল'ব লাগিব, এডাল টানিব লাগিব। এনেকৈ কৰি তোমাৰ এনেকৈ কৰি দিয়ে, এইটো মাৰি দিলে, এতিয়া এৰি দিলে আপত্তি নাই। এইটো এনেকৈ এটা পাক এটাত দি এডাল ধৰি থাকিব দিব। কৰি দিলে এডাল আপুনি ক'ৰবাত ভৰালেও নভৰালেও নাই। এৰি দিলে এতিয়া নহ'লগৈ হয় নাই? হিলাহিলি নহয় আৰু। ঠিকে আছে। এইটো চাওক ডাঙৰি হৈ গ'ল এতিয়া। মুঠিৰ পৰা ডাঙৰি বনি গ'ল। তাৰপৰা ধান হৈ যাব বুলি এয়া আমি পথাৰলৈ চাহ আনিছোঁ। চাহ এতিয়া চাহ খামগৈ এতিয়া পথাৰত। চাহ মিঠাই আনিছোঁ লগত। ব'লক সোনকালে চাহ ঠাণ্ডাই হ'ব নহ'লে গাখীৰ চাহ। চাহ খাইছোঁ পথাৰত, ডাঙৰি কঢ়িয়াই বেনে খাইছে।
এই কিহৰ লগত খাইছ দেখুৱা দে ভুজিয়া ভুজিয়া লাষ্ট কৰিছা নেকি বিস্কুট এইটো বিস্কুটটো দেখুৱা দে আকৌ কি বিস্কুট খাইছ বিস্কুট কটা কটা বিস্কুট সেয়া চিঙে খাইছে তক্তা বিস্কুট অঁ দাবী হয় কটা বিস্কুট তক্তা বিস্কুট অঁ এইটো ৰিটেবল আছে আমাৰ লগত ঠিক ক্লাছত তক্তা ৰিটেবলে চাহ খাই আছে ঠিক ক্লাছত তক্তা ভুজিয়াটো দেখুৱাই দিয়া আকৌ এইটো ভুজিয়াটো ভুজিয়াটো নৰ্মেল বন্ধা বেছি হোৱা নাই এটা চাহ খালেই এইটো ষ্টাইল কেইডৰা হ'ল বান্ধি দুডৰা চদৰা মানি চাহ খাব হ'লেই এইফালে এটা আছে চাহ খাই আছে এইটো কি হয় বৈশিষ্ট্যই চাহ নাখায় এইটো খায় বগাটো সৰু ল'ৰা যে দেখিছে আপোনালোকে সংসাৰ কাৰণে বগাটো কি বস্তু জানেই আপুনি খাইছা ন চাহ খাইছা লাজ কৰিছা যে তুমি সৰু হৈ আছে ডাঙৰ হ'ব ন সৰু হৈ আছে মানে সেইকাৰণে লাজ কৰিছে অলপ তুলিকা মৰমো লগাইছিলা তোমাৰ NSG কামাটো দেখা দে মই ফালে খাইছে কৈ দিয়া কিবা খা কৈ দিয়া পথাৰত কেনেকুৱা লাগিছে দাৱিটো আজি মজা ভাল লাগিছে না ৰ'দটো কেনেকুৱা দিছে একদম ধুনীয়া তুমি কেনেকুৱা পাইছা ভাল পাইছে আমাৰ এজনে ভাল পাইছোঁ মই চাহ খাই আছোঁ ঠিকে আছে আজিলে হ'ব দিয়া নাম দি দিছা ঠিক আছে